So students, আজি আমি অনুশীলনী 2.2 question number 2 first আৰু second to discuss কৰিম. Okay. এটা question number 2 কৈছে যে আমি এগুটা দ্বিঘাত বহুপদ নিৰ্ণয় কৰিব লাগে আৰু আমাক কি দিয়া আছে এই যে দ্বিঘাত বহুপদ শূন্য যে দুটা থাকে এটা আলফা এটা বিটা বুলি ধৰো এই আলফা আৰু বিটাৰ তোমাৰ সমষ্টি দিয়া আছে আৰু আলফা আৰু বিটাৰ গুণফল মানে পূৰণফল দিয়া আছে এই যে সমষ্টি আৰু গুণফল দিয়া আছে এই দুটাৰ পৰা আমি কি কৰিব লাগিব দ্বিঘাত বহুপদটো নিৰ্ণয় কৰিব লাগিব ঠিক আছে এতিয়া question number 1 টো যদি আমি সলভ কৰিব যাও তোমালোকে সলিউশন লিখিবা তাৰপিছত question number 1 দিবা ওকে এতিয়া চোৱা প্ৰথমতে কি আছে তোমাৰ সমষ্টিটো কি হৈছে শূন্য দুটাৰ সমষ্টি হৈছে 1/4 ঠিক আছে আৰু শূন্য দুটাৰ গুণফল কি দিয়া আছে -1 এটা আমি কি কৰিব লাগিব এটা আমি দ্বিঘাত বহুপদটো নিৰ্ণয় কৰিব লাগিব এটা চোৱা দ্বিঘাত বহুপদৰ যেটো ফৰ্ম হেতু কি হৈছে তোমাৰ ax² + bx + c এটো হৈছে তোমাৰ কি দ্বিঘাত বহুপদৰ জেনাৰেল ফৰ্মটো এতিয়া আমি a আৰু b আৰু c যদি কি হয় a = কি b = কি c = কি যদি আমি গম পাও তেতিয়া আমি কি গম পাম এই বহুপদটো কি হ'ব আমি সজাই দিব পাৰিম এটা সদ্যতে আমাক কি লাগে a b আৰু c লাগে কিন্তু আমাক কি দিয়া আছে তোমাৰ আলফা আৰু বিটা কি দিয়া আছে 1/4 দিয়া আছে আৰু আলফা ইনটু বিটা আমাক কি দিয়া আছে -1 দিয়া আছে ওকে এতিয়া আমি এটা কাম কৰি লও -1 টোক আমি -4/4 লিখিব পাৰো আৰু আমি জোৱা যেটো অংক কৰিছিল question number 1 টো তাত আমি গম পাইছিলো যে কি আলফা দুটাৰ নহয় তোমাৰ শূন্য দুটাৰ সমষ্টি তোমাৰ কি হয় -b/ কি হয় a হয় আৰু শূন্য দুটা পূৰণফল কি হয় তোমাৰ c/a হয় এতিয়া 1/4 টোক আমি কি বুলি ক'ব পাৰো -b/a ক'ব পাৰো এতিয়া -b/a আমি তেতিয়া ক'ব পাৰিম যদি আমি কি কৰিম এনেকে মাইনাস এডাল দি -1 কৰি লও আৰু তলত 4 টো দি লও সেম ভ্যালু আছে মাইনাসে মাল্টিপ্লাই হৈ কি হৈ যাব প্লাস হৈ যাব গটিকে এটো কি হ'ব তোমাৰ -b/a হ'ব ঠিক আছে ইয়াৰ পৰা আমি কিমান পাম a ভ্যালু হ'ব 4 আৰু b ভ্যালু হ'ব কিমান তোমাৰ -1 ঠিক আছে ওকে এটো বা পালো এতিয়া আলফা ইনটু বিটা যে আছে ইয়াত কি আছে -4/4 এতিয়া আমি কি গম পাম এটো আলফা ইনটু বিটা কইলে কি হয় c/a হয় গটিকে আমি অলৰেডি গম পাইছিলো যে a মানে হৈছে 4 b মানে হৈছে কি -1 আৰু এতিয়া গম পালো c মানে কিমান হ'ব তোমাৰ -4 হ'ব হৈ গল এতিয়া a b c ভ্যালু যেটা আমি গম পালো এটা তোমালকে নিজে গম পাবা যে দ্বিঘাত বহুপদটো কি হ'ব দ্বিঘাত বহুপদটো হ'ব তোমাৰ কি a ঠাইত 4 পুট কৰা x² b ঠাইত -1 পুট কৰা -x আৰু তোমাৰ কি c ঠাইত তুমি পুট কৰা কিমান হ'ব তোমাৰ -4 বাস 4x² - x -4 এটো হল ঠিক আছে ওকে এতিয়া question number 2 টো তুমি যদি চাব খোজা question number 2 টোত কি দিয়া আছে √2 আৰু 1/3 question number 2 টোত দিয়া আছে কি √2 আৰু 1/3 similarly দ্বিঘাত বহুপদৰ ফৰ্ম কি হৈছে তোমাৰ ax² + bx + c হয় ঠিক আছে ওকে আমাক কি দিয়া আছে আলফা + বিটা √2 আৰু আলফা ইনটু বিটা 1/3 হৈ আছে আৰু আমি জানো যে কি আলফা + বিটা কৰিলে আমি কাৰ সমান পাও -b/a পাও আৰু আলফা ইনটু বিটা কৰিলে আমি কি পাও c/a পাও এতিয়া এই √2 টোক আমি কিবা কৰি -b/a ফৰ্মত লিখিব পাৰো নেকি আমি চাও ঠিক আছে এতিয়া চোৱা ইয়াৰ যে তলত 3 এটা আছে গটিকে আমি কি কৰিব লাগিব ইয়াৰ তলতো আমি 3 এটা আনিব লাগিব গটিকে আমি কি কৰিম 3√2 / 3 কৰিম তেতিয়া 3 কেনসেল আউট হৈ আকৌ √2 বাকি থাকিব ওকে আৰু এতিয়া আমি কি কৰিব পাৰো ইয়াত মাইনাস চিহ্ন আনিব লাগিব নহয় আগত মাইনাস চিহ্ন আনিবলৈ হলে আমি ব্ৰেকেট দি তাৰ ভিতৰটো এডাল মাইনাস চিহ্ন দিব লাগিব আৰু তেতিয়া কি 3√2 আমি দিব লাগিব হৈছে ওকে এটা কি হ'ব মাইনাসে প্লাস হৈ যাব আৰু তলত 3 টো আছে ঠিক আছে
আৰু এটা কি আলফা ইনটু বিটা কিমান 1/3 1/3 টো আমি কি লিখিব পাৰো এটুক কি লিখিব পাৰো কোৱা c by a লিখিব পাৰো তেনেকে আমি আলফা প্লাস বিটা টো কি লিখিব পাৰো -b by a লিখিব পাৰো এতিয়া a2 আৰু ইয়াৰ পৰা আমি কি গম পালো যে a হ'ব 3 because ইয়াত তলত a আছে ইয়াত তলত 3 আছে ইয়াত তলত a আছে ইয়াত তলত 3 আছে a = 3 হ'ব আৰু b = কিমান হ'ব ইয়াত -b আছে ইয়াত কিমান আছে -d আকৌ -√3 -3 আৰু √2 আছে সো b ভ্যালু কিমান হ'ব তোমাৰ -3 √2 আছে ওকে তেনেকে তোমাৰ কি হ'ব c ৰ ভ্যালু কিমান হ'ব তোমাৰ 1 হ'ব এতিয়া a b c যদি তিনটা আমি ভ্যালু পালোৱে আমি a b c ভ্যালু কোড পুট কৰিম ax² + bx আৰু + c আমি পুট কৰিম এতিয়া a থাত কি পুট কৰিম আমি 3 পুট কৰিম b থাত আমি কি পুট কৰিম -3 √2 -3 √2 x c থাত আমি কি পুট কৰিম 1 পুট কৰিম এটা দেখিছানে 3x² - 3 √2x + 1 আছে সো এইটো হৈছে আমাৰ কোৱেশ্চন নম্বৰ 1 আৰু 2 ৰ এনসাৰ ঠিক আছে আমি নেক্সট ক্লাছত 3 আৰু 4 ডিসকাস কৰিম থ্যাংক ইউ